কি ইখান যে বাছ চলি আছে ন এই বাছখন মোৰ বাছ জানা সেইকাৰণে মোক বাছত বহাই থৈ দিছে ইমান পইচা তোৰ ইমান পইচা এইটো হৰি দেখিছে এইটো হৰি দাম কিমান জানা 2 কৰোৰ 2 কৰোৰ 2 কৰোৰ মোৰ বাপটো আম্বানীৰ পুতা আম্বানীৰ পুতা এইটো যে চলা দেখিছে 5 লাখ ন ব্ৰেণ্ডে 5 লাখ চলা মই নিপিন্ধোৱে কেই লাখ এইটো কোম্পানী কি যাব মোৰ গু যাব দে তই কৈছো মই খুলি থাক এইটো চলা দাম ন 20 কৰোৰ তো পিন্ধি পাছে মাই গড গাইস এই দুনিয়াৰ ফক্সি বকি আছে আমি ফক্সি নকওঁ এই ৰাস্তা দেখিছে না এই ৰাস্তা সব মোৰ ৰাস্তা ওই রাস্তা দিছে গুৱাহাটীৰ ৰাস্তা দিছে দাদা হা ওই গুৱাহাটীৰ ৰাস্তা এইলা চলা দিছে ন এইলা সব সৰু সৰু চলা আমি 5 লাখ টকা চলা আৰু গাইস এটা কথা এলা কি দিছে আৰু তো মূল থাকবে বহুত কুকি চলিত বাৰু কোনো কথা নাই আমি চিকন না আমি খালে ৰজনী খাও ন তুমি ডাকু আমি ডাকু মই নিপু ভাই বহুত নিপিদাক তুমি বহুত ভাল পাওঁ মই ভাল পাওঁ মিছাকে ন 2 টাকা ভাল পাওঁ মই বহুত ভাল পাওঁ মোৰ হৃদয়ৰ পৰা ভাল পাওঁ নিকুদা কিন্তু নিপি বেতাল দাক মই বহুত ভাল পাওঁ বেতাল দা আৰু নিকুদা 2 টাকা ভাল পাওঁ মই বহুত আমি যে আমাৰ যে এই গানখন দেখিছে বেতাল দা যদি এই ব্লগটো চাই আছে প্লিজ বেতাল দা লাইক শেয়াৰ কমেন্ট কৰি দিব আৰু গাইছে এই গাড়ী দেখিছে ৰাস্তা কিমান গাড়ী সব মোৰ গাড়ী এই জিপ ফকতিয়া মাৰিছি এইটো তাৰ লগত তাই 1 টকা এটা নাই পুতিয়া কৰি এটা নাই কি মাৰে আকৌ লেবে এই জোতা তো 10 লাখ লৈছে না 10 লাখ টাকা মই চলা পিন্ধি 10 টকা 20 কৰোৰ কি কবে তাই তো পকেট সামন পকেট কেই টকা আছে তোর মই চাও এই 1 টকা এটা নাই তার পকেটত মোৰ পকেট চাবা তো বহুত সৰু আছে এই গাইস মই বিশ্বাস করছো এটা 1 টকা এটা দেখাই দিম চাবি মোৰ চাবা কিমান টকা আছে দেখাই দিছো তাই চাবি আচ্ছা 1 2 3 শিখর এইটোৱে আমাৰ জীবন গাইস ই মোক কম দামী মানুহ বিলাকে এটা শিখৰ দাম কিমান জানা আপোনালোকে 1 কৰোৰ দুটা শিখৰ দাম কিমান হ'ল 2 কৰোৰ আমি কম দামী শিখৰ নাখাওঁ না হয় মই ৰজনী খাওঁ কিন্তু মাজে মাজে শিখৰো খাব লাগে গাছ শিখৰকেইটা আমাৰ নহয় গাইছৰ ড্ৰাইভাৰটো আমাক আনি দিছিল কি গাড়ী কৰিল না আমাৰ তাতে আছে যাতে আমি দি দিম আৰু আমি নাখাওঁ আমি ভাল বস্তু খাওঁ ন ই খাই কিন্তু মই নাখাওঁ গাইছ তো গাইছ মানে ধেমালি কৰিলোঁ কোনো বেয়া নাপাব যা আছোঁ অসম বেতাল দা জয় আই অসম আই এম ডাকু আমি কুত্তাও ঘুমে ডাকু কুত্তাও ঘুমে বাবা মই এটা কথা কৈছোঁ তুমি ইউটিউবত কাম কৰিছা বাবা তুমি এইফালে মই কৈছোঁ গাছ আপোনালোকে শুনিছে মই কৈছোঁ মই যোনটো ভিডিঅ'ত মেহনত কৰিম সেইটো ভিডিঅ'ত মেহনত কৰিমে আৰু ই মোক কি বুলি কৈছে জানা যে তুমি ইউটিউবত পইচা পা হয় পা মই ইউটিউবত নাজানো কিন্তু মই পইচাৰ কাৰণে মাথা মাৰা নাছিলোঁ যে তুমি বিচৰা ইউটিউবটো তুমি ডাইৰেক্ট জিন্দগী কৰিম বুলি নাভাবিবি তো মনে চাই ভাল লাগে মই ভিডিঅ' বনাই ভাল পাই কিনে বনাম কিন্তু আমি কি কৈছে যেতিয়া তুমি পইচা পা মোক দিব হয় পইচা পালে দিম দেচোন বাৰু খানা পুৰা মস্তি খানা দিম গাঁৱৰ মানুহ মাতি দিম কিন্তু ইউটিউবত যে তই ভিডিঅ' বনাম তই পইচা পাম বুলি যাব নালাগে পইচা পালে নিদিম নেকি ভাই গা লগৰ চলি এতিয়া দিয়া নানি তেতিয়াও দিম এনজয় কৰা যাক কুত্তা উমে দিম না গাঁৱৰ মানুহ খানা দিম টেনশ্যন নলয় আপোনালোকো দিম ডাকু আমি ডাকু এটা চেল লগাই দিয়া হে মই এটা চেল নাজানো না তুমি অলপ জানা তুমি কৈ দিছোঁ মাই দিয়া বেতাল দালা চেল এটা মাই দিয়া তুমি আছাতো মই আছো আৰু তুমি আছাতো মই আছো তুমি না মোৰ লাংতে হৈ নাছো বাবা আৰু এটা ভাল এটা চেল মাৰি দিয়া বেতাল আছে বেতাল না মাৰে যাৰ মাৰে তোমাৰ মন বেতাল আছে এতিয়া মই মনটা অলপ অপৰাধ অলপ আহিলে কেমন কৰিলে কবি আৰু কাজ আপোনাৰ এটা বস্তু আকাশত আছে পপিয়াৰ তৰা আকাশত আছে পপিয়াৰ তৰা দুমুচিকিত আছে গেংষ্টাৰ তৰা আৰু নাজানো আৰু নাজানে
বাজে ঘৰত নিজে পাম তো ইয়াতে যে ইনষ্টাগ্ৰাম আছে আৰু আছে মোৰ এটা কথা মোৰ ইনষ্টাগ্ৰামটো বহুতে ফ'ল' কৰা নাই এই ভিডিঅ'টো ডিছক্ৰিপশ্যনত লিংক দি থাকিব আপোনালোকে যায় ফ'ল'টো কৰি ল'ব আৰু ইনষ্টাগ্ৰামত মোৰ আছে alex7756 ফ'ল'টো মাৰি লাইক শ্বেয়াৰ কৰিব আৰু দুইটাৰে লিংক থাকিব আপোনালোকে ফ'ল' কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব অল অসম বুলি আছে ফেচবুকত যায় ফ'ল' কৰি দিব আৰু ইনষ্টাটো ফ'ল' কৰি দিব আৰু ইউটিউব নক'বাই নালাগে গাছ গুৱাহাটীত ইটো বস্তু হ'লে চাইডে চাইডে কমলা গাড়ী তো ভাল লাগে আৰু গাছ চাইডে ভিউ তো গাছ ফাইনেলি ব্ৰহ্মপুত্ৰ বীজ পাই গ'লোঁ মানে সিফালে বীজখন সেইফালে আছোঁ ৰ এই বীজখন সেইটো চাইড আছে আমি ইটো চাইড আলোঁ না তো কিবা যাতে সেইটো চাইডে ভিৰ হ'লেও আহোঁতে ইটো চাইডে ভিৰ চাওঁ এটা চালিয়ে পালোঁ তো পুৰা ভোক লাগছে একো খাব দিয়া নাই তাতে তো যি টি খাজ আছে আপোনাৰ চিপ কিনে যি টি খাজ আছে তো এতিয়া বাজিছে 3:50 তো এটা চালি পুৰা ভোক লাগছে না গাইছ ভোক লাগছে বোলে তো চিনি দিছে চিনি খাই ভাল লাগে তো চাহ খাব মন গৈছে তো চালি পালোঁ গাইছ খনচা মনে কিবা কৈ আছে গালি পাৰি আছে কাবাক শুনছে নেকি কাক গালি পালি আই মোৰো গাইছ ভোক লাগছি গাইছ দেখোন ভোক লাগছি আৰু খাব দিয়া গাইছ কৈছে বেজাৰটো চালিত খাব দিম বুলি কৈছে এতিয়া আছে বেজাৰ পাহান না চালি পাইছে সেইচা আছে চালি পাইছে চালি এটা নাখায় নেকি এই ক'ত তাইক বিয়া ভোক লাগছে বোলে কনচা হোটেল বিচাৰি আছে এই চব খাবি দে তই বিচাৰিব লাগে নিলে হোটেল এখনো ৰাখি দিব নহয় তই আমাকে মাথা মাৰি গাইছি নামক আছে ইমান খুওৱা হৈ দেচোন গাইছে এতিয়া ৰাতিপুৱা খাৱা এতিয়া খাব লৈছোঁ লাষ্টকে খং উঠি ভৰি দাঙি মোক ইয়াত পুৰা খং উঠি গাইছ পুৰা খং উঠি বেচাৰাটো খাব পৰা নাই না এখন নামো লাগিছে গাইছ ৰাখো ভোক লাগছি ডাকো বোলে খাব পৰা নাই গাইছ গাড়ী যাওঁ জগাই যায় তোৰ খাব দে আজি মই গম পাইছোঁ ডাকো জোচ কমি গৈছে কিন্তু গাইছ কুত্তাৰ কিন্তু ডাকো মোচান চাওঁ গাইছ কেনেকৈ আছে গাইছ গাড়ী ৰাখি দিছে এই গাইছ গাড়ী ৰাখিছে বলক লাহে বাবাহাত লাহে এই ডাকো গৈ গাইছ ডাকো ক'ত ডাকো ক'ত গাইছ ডাকো নাই ৰ ডাকো ক'ত ডাকো গাছি আগে আছে দেখছে হাত খান ধুই ল'ব লাগে ডাকো হাত ধুইছে নাই ডাকো এইফালে ভোকে গৈছে খাৱা লাগিছে তাই কি বোলে পৰঠা খাই পইচা নাই আইঅ গাইছ চাহ খাব বহিছোঁ চাহটো খাই লওঁ খাওঁ দে তো গাছ চাহ খাই ল'লোঁ তো ষ্টিঙেদি তো ষ্টিং এতিয়া খাব লৈছোঁ বোলে গৰম লাগছে ন লন চাহ কেনে আজি দিনটো একদম কেনে গৈছে কচোন সঁচা কথা বিদে ক'ত বঢ়িয়া গৈছে খাবা গাছ খাবা এটা গজা দিছে জানানে সেই ৰাতিপুৱা পাই এইটো ষ্টিঙৰ পইচা মিটিঙত এন্দালো নহয় নিজে পইচা খৰচা কৰিব লাগে পকেটৰ পইচা কি পাম আমি নিজে পইচা খৰচা কৰি আহি কি যা গৈছে নো এনে নাহোঁ আৰু গাইছে ঘৰ আহি পালোঁ তো ইয়াতে বহি আছোঁ মানে ঘৰত দাদা গৈছে ফুৰিব গৈছে তো তালা মাৰি থৈ গৈছে মায়ে গৈছিলে মামাৰ তাত মানে কিবা আছে
তো সেইকাৰণে মই যাব লাগিছিল নহ'লে মায়ে গ'ল তো গেলো মিটিং আছিল নহয় মোৰ যাব মনে নাছিল কিন্তু মায়ে যাব নোৱাৰে ন তো মই যাব লাগে বাধ্যত পৰি গ'লোঁ তো গ'লো তো ঘৰ আহি পালোঁ তো আজি ভিডিঅ'টো মানে আছিল আজি ভিডিঅ'টো ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব এদিনত 4টা ভিডিঅ' বনাওঁ কোনো বাপেক নাই অসমত আৰু একদম মাথাটো বিহি আছে আপোনালোক মোৰ দেহাটো চাই গমেই পাইছে তো আজি ভিডিঅ'টো ইমান আছিল আজি ভিডিঅ' ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব কথা ক'ব ভাল নহৈছে তো আজিলৈ বাই